Good morning, friends. Our more zibla mane client ase access director zibla traders ase moi a good morning jetu mane morning call ote moi video tu mane ki naam hoisu ki morning call to moi a morning call video tute moi alop try korim alop basic of information dim আর যদি কারোবাক লেভেলস লাগিব বা এফআইআর আৰু ডিআই যদি ডাটা লাগিব তো তেতিয়া মোক হোৱাটছআপ কৰিব বা আমাৰ গ্ৰুপৰ বিলাকত আমি দিওঁৱে আমি এফআইআর ডিআই ডাটা বিলাক দিওঁ তো এফআইআর গল ফরেন ইনভেস্টর ফরেন ইনস্টিটিউশনাল ইনভেস্টর আৰু ডিআই গল ডমেস্টিক ইনস্টিটিউশনাল ইনভেস্টর তো এফআইআর ডিআই ডাটাৰ ওপৰত ডিপেন্ড কৰে যে মার্কেট কেনকা মানে আপ হ'ব বা কেনকা ডাউন হ'ব এটা মার্কেট বুলি কলে আমাৰ যেটো শেয়ার মার্কেট হয় শেয়ার মার্কেটত চাৰিটা মানে মেইন ইন্ডেক্স থাকে যেনেকা সেন্সেক্স নিফটি 50 আৰু ব্যাংক নিফটি আৰু মিড ক্যাপ নিফটি আৰু ইউএসডি আইএন আৰু থাকে এনেকা কেইটামান থাকে তাৰ ভিতৰতে আমি কোড ট্ৰেড কৰিব লাগে এতিয়া ট্ৰেড কৰিবলৈ বহুত আছে যেনেকা সেগমেন্ট কমোডিটিজ আছে কারেন্সিজ আছে ইকুইটি মার্কেট আছে তেনেকা ফিউচার এন্ড অপশন আছে তো মই ম্যাক্সিমাম ইনফরমেশন বিলাক শেয়ার কৰো আৰু বেছি মই নিজে স্টাডি কৰো ব্যাংক নিফটিতে কৰো আৰু ব্যাংক নিফটিত কৰিলে ইজি হয় কি ব্যাংক নিফটিত মাত্ৰ মানে কি আমাৰ ইন্ডিয়াৰ ডাঙৰ মানে কি 12টা মান ব্যাংক আছে আৰু সেই ব্যাংক বিলাকক যদি আমি ওয়াচ কৰিম তেতিয়া গম পাম যে ব্যাংক নিফটি কেনকা মুভ কৰিব আৰু যদি এফআইআর ডিআই যদি ডাটা আছে আমাৰ সব নেক্সট ডে এটা কালি মানে আমেৰিকাত কেনকা শেয়ার মার্কেট গল সেইবিলাক যদি ডাটা আছে আমাৰ সব নেক্সট ডে ডাউ জোন্স কেনকা মানে পারফর্ম কৰিলে সেইবিলাক যদি আমি গম পাম তেতিয়া আমি ভাল এটা ট্ৰেড লব পাৰিম ভাল এটা লেভেলত মানে ভাল স্ট্রাইক প্রাইসত মানে কি এন্ট্রি লব পাৰিম আমি তো হেতু কাৰণে মই এতে কন্টিনিউ এনেকা লার্নিং অলপ লার্নিং ভিডিও বিলাক দি থাকিম তাৰপিছত যিবিলাক আমাৰ ক্লায়েন্ট হ'ব তেওঁলোকক আমি এফআইআর ডিআই ডাটা বিলাকো আমি শেয়ার কৰিম আৰু এনে আজি এটা হিন্টস এটা দিছো প্ৰত্যেকটো ভিডিওতে মই এটা হিন্টস দিম কাৰণ মর্নিং কল হয় মই মানে কি যিবিলাক মানে বেলেগ কোম্পানী তো কোনোবা অনলাইন মানে কৰি আছে ট্রেডিং কৰি আছে বা ইনভেস্টমেন্ট কৰি আছে তেওঁলোকৰ হেল্পৰ কাৰণে এটা ইনফরমেশন দিম মই যে আজি ব্যাংক নিফটি উঠিব তো ব্যাংক নিফটি উঠিলে কি হয় আমি কলত বাই কৰো আৰু ব্যাংক নিফটি ডাউন হলে আমি পুটত বাই কৰো তো আজি ব্যাংক নিফটি উঠিব এটো মোৰ ফালৰ পৰা মই এটা পজিটিভ নিউজ দিছো আৰু সদায় এটা পজিটিভ নিউজ দিম যে ব্যাংক নিফটিৰ পুট আৰু কল কোনটো সাইডত মুভমেন্ট হ'ব হেইটোই জাস্ট কম মই এটা স্ট্রাইক প্রাইস সিলেক্ট কৰা আপোনালোকৰ ৰেসপন্সিবিলিটি আৰু ট্ৰেড কৰা আপোনালোকৰ ৰেসপন্সিবিলিটি মই ডিসক্লেমাৰত এই ক'ব বিচাৰো যে জাস্ট এটো লার্নিং পারপাজৰ ওপৰতে মই ভিডিওটো বনাইছো আৰু মই তাত ডিসক্লেমাৰত লিখিও দিম আমাৰ যেটো মানে তলত ডেসক্ৰিপশন থাকিব না তাত লিখি দিম যে যেটো লার্নিং পারপাজৰ কাৰণে ভিডিওটো বনাইছো আৰু মানে এটা মানে কি পজিটিভ নিউজ দিম পার ডে তো যদি ভিডিওটো মোৰ প্ৰত্যেক দিনা যদি ভিডিও বিলাক চাই আপোনালোক 8:30 ভিতৰত মানে গম পাব যে কোনটো সাইডত ট্ৰেড কৰিব লাগে হ'ব পাৰে মই এফআইআর ডিআই ডাটা নি দিম লেভেলস নিদু বা ক্যান্ডেল কোনটো কেনকা মুভমেন্ট হৈছে এইবিলাক আমি নিদু মানে কি এটা হিন্ট দিম যে কোনটো সাইডত বাই কৰিলে আপোনালোকৰ প্ৰফিট হ'ব মানে ভাল এটা ট্ৰেড লব পাৰিব তো যদি এফআই যদি কি বুলি কয় ব্যাংক নিফটি যদি উঠে 12টা স্টক 12টা ব্যাংক যদি ভাল পারফর্ম কৰে তেতিয়া কি হ'ব সিই মিন্স কল উঠিব আৰু পি মিন্স পুট উঠে এটা যেতিয়া ব্যাংক নিফটি ডাউন হয় ব্যাংক নিফটি যদি ইন্ডেক্স হয় যদি এতে চলি আছে 43700 600 কিবা চলি আছে যদি ডাউন হ'ব 43500 400 নহব তো কি গম পাব যে পুট উঠিব তেতিয়া পুটৰ মানে স্ট্রাইক প্রাইস বিলাক বাই কৰিব লাগে আৰু বাই কৰিলে তাৰ পৰা ভাল এটা আৰ্নিং লব পাৰি তো মই প্ৰত্যেকটো মানে প্ৰতিদিনত মর্নিং কল যেটো ভিডিও বনাই আছো তাত মই পজিটিভ এটো কম যে কোনটো উঠিব কাৰণ আমাৰ একদিনৰ আগতে আমি ৰাতি 10:30 মান বজাতে 11 মান বজাতে নকাতে এফআইআর ডিআই ডাটা বিলাক আমি পাই যাও আৰু সেই ডাটা বিলাক আমি কাক দিম আমাৰ যিবিলাক হোৱাটছআপ গ্ৰুপত যিবিলাক আমাৰ লগত আছে বা যিবিলাক আমাৰ ক্লায়েন্ট হয় তেওঁলোকক সেইবিলাক ডাটা দিম কাৰণ ডাটা চাই ভাল এটা ট্ৰেড লব পাৰিব তো মই যিমান মোৰ বেলেগ ফ্ৰেন্ডস আছে বা বেলেগ ট্ৰেডাৰ্স বিলাক আছে তেওঁলোকক এটা পজিটিভ নিউজ দিলো যে আজি ব্যাংক নিফটি উঠিব ব্যাংক নিফটি উঠিলে কট ট্রেড লব লাগে আপোনালোক নিজে গম পায় মই কৈ দিলো ব্যাংক নিফটি উঠিলে লব লাগে কি কল সি ট্রেড লব লাগে আৰু ব্যাংক নিফটি ডাউন হলে পি ট্রেড লব লাগে ঠিক আছে ভিডিওটো মই বেছি দীঘলীয়া নকৰো আৰু মোৰ নাম্বাৰটো মই কৈ দিও 7002350580 আৰু আমাৰ অফিসটো হৈ গল নাজিৰা শিৱসাগৰ ডিস্ট্ৰিক্টৰ নাজিৰাত আমাৰ অফিসটো আছে আৰু আমি এই অফিসটোৰ পৰা আমি মানে ব্ৰাঞ্চ নিচিনা চলাই আছো আমি এক্সিছ বেংকৰ যেটো এক্সিছ ডাইৰেক্ট
ছাবচিডিয়াৰী কোম্পানী হয় তাৰ পৰা আমি ব্ৰাঞ্চ লৈছোঁ আৰু আমি আছোঁ এটা ষ্টাফ আছোঁ আমি চবেই মিলি মানে কি শ্বেয়াৰ মাৰ্কেটৰ কামবিলাক চাওঁ যে যেনেকৈ কোনোবাই যদি SIP কৰে SIPটো 500ৰ পৰাও কৰিব পাৰে 500ৰ পৰা 2 লাখলৈকে SIP খুলিব পাৰে পাৰ মান্থ SIP কোনোবা লামচাম কৰে কোনোবা ভাবে যে মই ওৱান টাইম 50,000 দি দিম আৰু মই মানে কি নেক্সট 3 বছৰ 4 বছৰ 6 বছৰ 10 বছৰ পাছত উলিয়াম তেনেকুৱাও পাৰি তাৰপিছত কোনোবা ভাবে যে মই কি বুলি কয় অলপ মানে কুইক ইনকম মানে বিচাৰোঁ তেনেকুৱা AI প্ৰডাক্ট আছে আমাৰ ইকুইটি অল ষ্টাৰ তো সেইবিলাকতো আপোনালোকে ইনভেষ্ট কৰি মানে কি ভাল আৰ্নিং কৰিব এআইটোৰ বিষয়ে অলপ কম এআইটো কি হয় মানুহে যদি কিবা এটা চিলেক্ট কৰে মানে ডাউট থাকে কোনোবাই যদি ল'ৰাও যদি ছোৱালী এজনীক যদি চিলেক্ট কৰে বিয়া পাতিম লাইফ পাৰ্টনাৰ বনাম বুলি ভাবে তো অলপ হ'লেও ডাউট এটা আহে যিমানে ভাল পোৱা হ'লেও মানে কি যদি তাৰ ফোন ৰিচিভ নকৰিব তাৰ কথা যদি নুশুনে তেতিয়া অলপ হ'লেও ডাউট এটা আহি যায় তো তেনেকুৱা মানে কি মানুহৰ মানে ইমোশ্যন থাকে তো মানুহে মানে কি ইমোশ্যনেলি হয় মানে কি বুলি কয় ৰং ডিচিজন ল'ব পাৰে মানে AI যে ডাটা চায় AI ডাটা চাব কেনেকুৱা ডাটা চাব যে কোনবিলাক কোম্পানী কিমান মানে গ্ৰোথ হৈছে ষ্টাফ কেনেকুৱা আছে পাৰফৰ্মেঞ্চ কেনেকুৱা আছে গ্ৰোথ কেনেকুৱা দি আছে কোৱাৰ্টাৰলি সেইবিলাক চাব এতিয়া আমিতো AI নহয় যে আমি ছোৱালী এজনী যদি চাম তাৰ মানে ফাণ্ডামেণ্টেল চাম তাৰ মনত কি চলিছে আমি চাম এইবিলাক নহয় বা ছোৱালী এজনীও কোনোবা এটা ল'ৰাৰ মনত কি চলিছে সেইটো ক'ব পাৰিব নোৱাৰেতো ক'বলৈ তো চেম তেনেকুৱাই AI মানে কি কৰিব কোনো ইমোশ্যন না মানে ডাটা চাব যিটো দেখা পাব সেইটো মতে চিলেক্ট কৰিব ষ্টক আৰু সেই যিটো ইকুইটি অল ষ্টাৰ পেকেজ আছে তাতে মানে কি আপোনাৰ যিটো মিনিমাম 2 লাখৰ পৰা ইনভেষ্ট কৰিব পাৰে কোনোবা ইকুইটি অল ষ্টাৰত তাতে আপোনাক দিব তো মানে কি ইয়াৰলি 30 to 52% লৈকে ৰিটাৰ্ণ দিয়ে ইকুইটি অল ষ্টাৰ মিনিমাম 25 to দিব ইকুইটি অল ষ্টাৰ ৰিটাৰ্ণ পাৰ মানে 15 দিনৰ ভিতৰতে মানে ৰিভেলেঞ্চত 1 পৰা 3% লৈকে ৰিটাৰ্ণ দিয়ে প্ৰত্যেক 15 দিনতে তো যদি আমি 2-3% ধৰি লৈছোঁ তো মাহেকত 6% হৈ গ'ল 12 মাহত কিমান 36 72% ওলাইছে তো এনেকুৱা টাইপৰে ওলাই তো ভাল ৰিটাৰ্ণ আছে আৰু কি বুলি কয় যেনেকুৱা বেলেগ আছে ছেভিংছ আছে কোনোবা ফিক্সড ডিপজিট কৰে কোনোবা পলিচি কৰে সেইবিলাক যিমান ইনভেষ্টমেণ্ট থাকে চব আহে ইকুইটি মাৰ্কেটত চব আমি ইকুইটি মাৰ্কেটত আহিব লাগে শ্বেয়াৰ মাৰ্কেটৰ ইনফৰমেশ্যন ল'ব লাগে আৰু ইনফৰমেশ্যন দিবলৈ আমি ৰেডি আছোঁ আমি কোনো ফিন ইনফ্লুৱেঞ্চাৰ নহয় ইউটিউবত দি আছোঁ বুলি মোৰতো চাৰ্টিফিকেট আছে চেবি চাৰ্টিফিকেট আছে এক্সিছ ডাইৰেক্টৰ আছে NISMৰ আছে NSCৰ আছে BSCৰ আছে এইবিলাক চাৰ্টিফিকেট মোৰ ওচৰত আছে তো আপোনালোক মানে কি ভয় নকৰি মানে মোৰ পৰা কি বুলি কয় মেণ্টৰশ্বিপ ল'ব পাৰে আৰু মই মোৰ ক্লাইণ্টক ট্ৰাই কৰোঁ মোৰ কামেই হয় ইনফৰমেশ্যন দিব হ'লে তো মোক ফোন কৰিব 7002350580 তো আজিৰ ভিডিঅ'টো চিম্পল এটাই ইয়াত মানে এই ভিডিঅ'টোৰ মানে এটা ইনফৰমেশ্যন আপোনালোক লৈ যাব পাৰে বেছি ইনফৰমেশ্যন প্ৰত্যেক দিনত দিব নোৱাৰিম আৰু মানে কি আমি অফলাইন ক্লাছো কৰোঁ তেতিয়া মানে কি ইনফৰমেশ্যনবিলাক ভাল পাব আৰু প্ৰত্যেক দিন মৰ্ণিং কল বুলি ভিডিঅ'টো যিটো মই বনাইছোঁ থাম্বনেইলত মৰ্ণিং কল বুলি লিখিম তো ইয়াতে এটাই পজিটিভ কথা কৈছোঁ যি য'ত ট্ৰেড কৰি আছে তো কৰিব পাৰে মই একো নকওঁ আমাৰতো হৈ গ'ল এক্সিছ ডাইৰেক্ট এক্সিছ বেংকৰ আণ্ডাৰত তো যি য'ত ট্ৰেড কৰি আছে কৰিব পাৰে মানে মই এটা পজিটিভ নিউজ দিছোঁ কি আজি বেংক নিফটি উঠিব তো বেংক নিফটি কেনেকুৱা ক'ত ট্ৰেড কৰিব লাগে যদি নাজানে মোক ফোন কৰিব পাৰে আৰু মোৰ লগত ক্লাইণ্ট হ'লে মই বেংক নিফটি কেনেকুৱা ট্ৰেড কৰিব লাগে ষ্ট্ৰাইক প্ৰাইচ কেনেকুৱা চিলেক্ট কৰিব লাগে লেভেলছ কেনেকুৱা চাব লাগে বা ফাণ্ডামেণ্টেল কেনেকুৱা চাব লাগে টেকনিকেল কেনেকুৱা চাব লাগে কেণ্ডেলছ কেনেকুৱা চাব লাগে সেইবিলাক মই শিকাবলৈ ট্ৰাই কৰিম আৰু যিমান পাৰিম সিমান ইনফৰমেশ্যন দিম ঠিক আছে থেংক ইউ গুড মৰ্ণিং